হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি এটা বহুত দিনৰ পৰা আশা কৰি থকা মৃত্যুঞ্জয় মন্দিৰত যাম বুলি ভাবি আছিলোঁ। তো গোটেই ফেমিলিটোৰ লগত আজি ওলাই আহিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ যাম বুলি। বতৰ বহুত সেমেকা হৈ আছে, একেবাৰে ডাৱৰীয়া। বৰষুণ, ৰাতিও বৰষুণ আছিলে আৰু মৰ্ণিঙো বৰষুণ আছিলে অলপ অলপ, কিন্তু বৰ্তমান এইটো সময়ত নাই। আৰু আমি তেনেকৈয়ে সেই বতৰক নেওচি ইতিমধ্যে গুৱাহাটী পালোহি। বাকী আশা কৰোঁ তাত গৈ নগাঁও গৈ বৰষুণ যাতে নাপাওঁ আমি, তাৰে ওচৰত ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বাকী ব'লক আগলৈ দেখুৱাই আছোঁ। বতৰটো একেবাৰে বেয়া, তথাপিতো আমি আহি পালোঁ ইতিমধ্যে। সোণাপুৰ পাৰ হৈ আহিছোঁ আমি, আৰু কিছু দূৰ যাব লাগিব। চ' আশা কৰোঁ বৰষুণ যাতে নাহে তাত গৈ। বাকী ইয়াতে চাহ পানী অলপ খাই লওঁ, আৰু এয়া আমাৰ বিনোমা। চ' দেখুৱাইছোঁ তাত গৈ বাকীখিনি। চ' গাইজ, প্ৰায় 3.5 ঘণ্টা আমি যাত্ৰা কৰাৰ পিছত ইয়াৰ পৰা আকৌ 7 কিলোমিটাৰ দেখুৱাইছে নগাঁওলৈ। আৰু ফাইনেলি আমি আহি পালোঁ এয়া নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ সমীপত। তো আমি গাড়ীখন পাৰ্ক কৰিলোঁ ইয়াতে, আৰু এয়া চাওক মন্দিৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে। ইয়াতে গাড়ী পাৰ্কিং কৰাত অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ, কাৰণ বহুত ইতিমধ্যে ভক্তমান ৰাইজ ইয়াতে আহিছে আৰু সকলোৰে গাড়ীবিলাক পাৰ্কিং কৰি ৰাখিছে। তো প্লেচ আমি তেনেকুৱা পোৱা নাছিলোঁ, কিন্তু ফাইনেলি সেই যে আগত ৰঙা কাপোৰ পিন্ধি থকা এই বাইদেউজনী, তো তেখেতে ভাল ৰেচপন্স দিলে আমাক। আৰু ইয়াতে এটা কথা ক'ব লাগিব দেই, ইয়াতে যিকেইগৰাকী মহিলা আমি লগ পাইছোঁ, দোকানী হিচাপে আছে, তেওঁলোকে নিজৰ দোকানত জাষ্ট বিক্ৰী হোৱাৰ বাবে পাৰ্কিংটো আপোনাক ফ্ৰী কৰাই দিয়ে। আৰু আচাৰ ব্যৱহাৰ এখেতসকলৰ বহুত ভাল, বহুত ভদ্ৰভাৱে আপোনালোকক ব্যৱহাৰ কৰি ইহঁতে। তো সেইটো বহুত ইম্পৰ্টেণ্ট কথা হয়। তো ভাল লাগিল তাত যায়। বাকী অলপমান পূজাৰ বাবে কিবা কিবি সামগ্ৰী আমি কিনি লওঁ ইয়াতে। দেখা পাইছে পাৰ্কিং চাওক ইয়াতে, পাৰ্কিংটো ইয়াতে ফ্ৰী হৈ যায়। চ' গাইজ, বহুত দিনৰ পৰা এটা সপোন আছিল মৃত্যুঞ্জয় মন্দিৰত আহিম বুলি, আৰু ফাইনেলি আজি আহিলোঁ। তো ব'লক, এইফালে এণ্ট্ৰি গেট, ইয়াৰ পৰা আমি এণ্ট্ৰি কৰিলোঁ। আৰু এই মন্দিৰৰ সন্মুখখিনি দুয়োটা কাষতে ফুলৰ এনেকৈ বাগিচা বনাই দিয়া হৈছে। এয়া নতুনকৈ দিয়া হৈছে চাগে, আগতে মই ফটো বা ভিডিঅ'ত এইখিনি দেখা নাছিলোঁ। তো অতি সুন্দৰ লগা হৈছে, আৰু এইখিনি যেতিয়া ভালকৈ ডাঙৰ হ'ব অলপ, তেতিয়া আৰু বেছি ভাল লাগিব। বাকী এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰ, ইতিমধ্যে আপোনালোকে দেখিছে চাগে নিশ্চয়। মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে, তো বহুত ভাল লাগিলে আহি। সঁচাকৈ বহুত ডাঙৰ শিৱলিংগ বনাইছে, অসমৰ শ্ৰেষ্ঠতম শিৱলিংগ এইটো। চ' এই শিৱলিংগটোৰ তলত ভিতৰ ভাগত এটা এনেকুৱা ঋষিমুনি এগৰাকীৰ মূৰ্তি আছে, য'ত কাণত কিবা এটা ক'লে বোলে সেইটো সফল হয়। তো মই ভাবিলোঁ ময়ো কিবা এটা কওঁ, এটা উইচ কৰোঁ। চ' মই কিবা এটা কৈ দিলোঁ। চ' মৃত্যুঞ্জয় মন্দিৰত আমি চাকি বন্তি জ্বলাই সেৱা এটা লৈ ল'লোঁ, আৰু এতিয়া আমি যাম বৰদোৱা শংকৰদেৱৰ ক্ষেত্ৰলৈ। চ' গাইজ, নেক্সট ভিডিঅ'ত মই দেখাই আছোঁ বৰদোৱাৰ নৱনিৰ্মিত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ। ধন্যবাদ।